কথা এটা ক'ম বুলি ভাবিছোঁ। কি হয়, এতিয়া চব প্লাষ্টিকটো বন্ধ কৰি দিলে, চবটো প্লাষ্টিক বন্ধ কৰি দিলে। এইখন মোৰে দোকান, প্লাষ্টিক বাকী বন্ধ কৰি দিলে। এই মোৰ পিছফালে দেখিছে, এইটো পলিথিন, তাৰ ইফালে এইটো পলিথিন, বাকী চব পলিথিন। কিন্তু অকল যে আপোনাক বস্তুটো যে দিওঁ সেইটো প্লাষ্টিক বন্ধ। তাৰমানে কি বুজাব বিচাৰিছে? বাকী চব প্লাষ্টিক খোলা আৰু এইটো প্লাষ্টিক বন্ধ। তো এটা যে প্লাষ্টিক বন্ধ কৰি প্ৰদূষণমুক্ত হ'ব, বন্ধ কৰিলেতো চবেই বন্ধ কৰিব লাগে। এইবোৰ বস্তু প্লাষ্টিকত আহিব নালাগে। পলিথিনটো পলিথিনে, প্লাষ্টিক বন্ধ কৰিলে চব বন্ধ কৰিব লাগে। এইটো বনাই এতিয়া ভাজমাল বনোৱা কোম্পানীটোক কওক, যিকোনো এটা বস্তু আপুনি ব্যৱহাৰ কৰা, দৈনন্দিন আপুনি যিকোনো এটা বস্তু ব্যৱহাৰ কৰক, আপোনাৰ গাখীৰৰ পৰা হওক, আপুনি বিস্কুটৰ পৰা হওক, এৰ পৰা জেডলৈকে প্ৰত্যেকটো বস্তু পলিথিন, প্লাষ্টিক প্লাষ্টিক প্লাষ্টিক। তাৰ মাজে আপুনি এটা প্লাষ্টিক বন্ধ কৰি প্ৰদূষণমুক্ত কৰিব নোৱাৰে নহয়। বন্ধ কৰিলে গোটেই প্লাষ্টিক সমস্ত বন্ধ কৰক। অকণমানি এটা চিপছৰ পেকেট আহিছে, চিপছৰ পেকেট এটা আহিলে, এতিয়া সেইটোতো আপোনাৰ প্লাষ্টিক। আৰু বেছিকৈ আমাৰ বিক্ৰী হোৱা যিটো বস্তু বা দোকান এখনত শুৱনি এইবিলাক প্লাষ্টিক চিপছৰ বস্তু, সেইবিলাকেই আহে আপোনাৰ প্লাষ্টিকত। তো মানুহে যিটো বস্তু নিয়ে বা কিবা কৰে, এতিয়া আপুনি ছাপ'জ বাছি লওক, আলু 1 কেজি নিলে এটা পলিথিনত, সেই পলিথিনটো মানুহ ঘৰলৈ নি কিছুমান মানুহে জুই ধৰি পেলাই জ্বলাই দিলে, বায়ু প্ৰদূষণ হ'ল। কিন্তু চিপছ খোৱা যিটো পলিথিন, সেই পলিথিনটো আকৌ আপোনাৰ জুই ধৰিবলৈ নিনিয়ে নহয়। সেইটো চিপছ খালে ৰাস্তা ক'ৰবাত পেলাই থৈ গ'ল। মেইন প্ৰদূষণ যিটো হৈছে বা যিটো কাৰণে প্লাষ্টিকটো বেন কৰিছে, তো সেইটো হৈছে এইবোৰ চিপছবিলাক। প্ৰথমতে আপুনি চিপছৰ পেকেটত অহা সেইবিলাক চব যদি বন্ধ হৈ যায়, তো তেতিয়াহ'লে মানুহে বস্তু নিয়া এইবিলাক বন্ধ কৰি দিয়াটো বেলেগ কথা। অলৰেডি প্ৰায়ভাগ মানুহে বেগতে বস্তু নিয়ে, তো বন্ধ কৰিব লাগে চব প্লাষ্টিক। অকল এটা বন্ধ কৰি লাভ নাই নহয়। এই আপুনি প্ৰত্যেকখন দোকানত বা যিকোনো এটা, আপুনি ছাপ'জ ধৰি লওক গেলামাল দোকান এখনতে গ'ল, সেইখন দোকানত আপুনি সোমাই পৰা বস্তু লৈ ওলাই আহালে দোকানখন চাৰিওফালে যদি চাই, তাত আপুনি প্লাষ্টিকে দেখিব, কাগজৰ বস্তু নাথাকে। অকণমানি এটকীয়া মৰ্টনটো প্লাষ্টিকৰ পেকেটতে আহে। সেই প্লাষ্টিকটো আকৌ আপুনি মৰ্টনৰ কোম্পানীত গৈ বন্ধ কৰিব নিদিয়ে। কোনোবা দোকানী এটাই যদি আপোনাৰ প্লাষ্টিকটো ইউজ কৰিলে, তেতিয়া দোকানীটো ফাইন। কিন্তু সেই কোম্পানীটোত গৈ কিনে কোনে ফাইন কাটিব যে এইটো প্লাষ্টিকটো তোমালোকে বেন কৰা, প্লাষ্টিকটো তুমি চিপছত পেকিং নকৰিবা, প্লাষ্টিক তুমি কুৰকুৰিত পেকিং নকৰিবা, প্লাষ্টিক তুমি ফেনাইলত নভৰাবা, প্লাষ্টিক পানী বটল, সেইবোৰ কি কৰিব এতিয়া? চবৰ পৰাইতো প্ৰদূষণ হ'লে চবৰ পৰাই প্ৰদূষণ হয়। চবটো বন্ধ কৰিলে মানে ভাল। এনেই এটা বন্ধ কৰি আৰু প্লাষ্টিক প্ৰদূষণমুক্ত কৰিছোঁ, প্লাষ্টিক মুক্ত কৰিছোঁ বুলি কৈনো কি লাভ আছে? প্লাষ্টিক বন্ধ কৰিছে আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। প্লাষ্টিক বন্ধ কৰিছে, আমি কাগজৰ বেগ ইউজ কৰিছোঁ, পলিথিন ইউজ কৰিবলৈ বাদ দিছোঁ। কাগজৰ এতিয়া দোকানত বিকিবৰ কাৰণে কাগজৰ বেগ কিনি আনিছোঁ, বা কেতিয়াবা ঘৰতে কিছুমান কাগজৰ বেগ বনাই মেলি লৈছোঁ। কিন্তু বাকী এতিয়া কোম্পানীৰ পৰা অহা যে বস্তুবিলাক, দৈনন্দিন মানুহৰ ইউজ হৈ থকা, আপোনাৰ কলগেটটো প্লাষ্টিকতে আহে। ৰাতিপুৱা শুই উঠে কলগেটটো আপোনাৰ প্লাষ্টিকত আহিলে। তাৰপিছত আহি গ'ল আপুনি গা ধুবলৈ যদি আপুনি চাবোন ইউজ কৰে, তো সেয়াৰো কিছুমান প্লাষ্টিক পেকেটতে আহে। কিছুমান বস্তু কিছুমান কাগজত আহে বা কিছুমান প্লাষ্টিকতে আহে। তাৰপিছত আকৌ কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা আপোনাৰ চাৰ্ফটো, সেইটো প্লাষ্টিকতে আহিলে। এৰ পৰা জেডলৈকে মানে ঘৰখনত ব্যৱহাৰ কৰা, ৰাতিপুৱা শুই উঠিব, ৰাতি শোৱাৰ ওচৰলৈকে আপোনাৰ প্লাষ্টিকে ব্যৱহাৰ হৈ থাকে। প্লাষ্টিক প্লাষ্টিক প্লাষ্টিক। কিন্তু প্লাষ্টিক বন্ধ কৰিবলৈ হ'লে আপুনি চবেই বন্ধ কৰিব লাগিব। এনেই এটা বস্তু প্লাষ্টিক বন্ধ কৰি কিনে বাকীখিনি বন্ধ নকৰিলে আপুনি কাম নাই। বন্ধ কৰিলে চব বন্ধ কৰি দিয়ক, তেতিয়া ভাল। এনেই এটা বন্ধ কৰি কিনে প্লাষ্টিক বন্ধ কৰিছোঁ, বেন কৰিছোঁ, কিবা কৰিছোঁ বুলি ক'লেনো খেল হ'ব। প্লাষ্টিকৰ গোটেই অসমখন বা গোটেই ভাৰতখন প্লাষ্টিকে প্লাষ্টিক হৈ আছে। চব প্লাষ্টিক বন্ধ কৰিব, তেতিয়া ভাল। এনেই এটা বন্ধ কৰি আৰু প্লাষ্টিক বন্ধ কৰিছোঁ বুলি ক'লে ভেকু ভাওনা কৰা নিচিনা লাগিব আৰু।